এখন বাৰ্মাৰ ব্ৰিজ বনাই আছো এই বাৰ্মাৰ ব্ৰিজত উঠিব পাৰিব ওকে আৰু ইফালে ওপৰৰ ফালে আছে আমাৰ জিপ লাইন এয়া অসমৰ লংগেষ্ট জিপ লাইন হয় আৰু নৰ্থ ইষ্টৰ সেকেন্ড লংগেষ্ট মানে অসমৰ ভিতৰত আটাইতকৈ অসমৰ ভিতৰত আটাইতকৈ দীঘল এডাল জিপ লাইন অসমৰ ভিতৰত আটাইতকৈ দীঘল প্ৰায় আপোনাৰ 800 মিটাৰ আছে আৰু এইখন হ'ব বাৰ্মাৰ ব্ৰিজ ইয়াৰ লগত মানে সম্পূৰ্ণ হোৱা নাই হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আমি গৈ আছোঁ দাৰাগাঁও পিকনিক স্পটতে তাতে এডভেঞ্চাৰ এটাই মানে আপোনাক ইনভাইট কৰিছে তাতে কি হৈ আছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক গোটেই ইনফৰ্মেশ্যন পাব তো আপোনালোকে ভিডিঅ'টো চাই থাকক আজি তাত কি প্ৰগ্ৰেম হৈ আছে নতুনকৈ তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা ৰাজী তো বলক কমিটিৰ লগত আলোচনা কৰোঁ ইয়াতে কি সুবিধা পাব আপোনালোকে আহিলে কি উপভোগ কৰিব পাব গোটেইখিনি ডিটেইলছত আমি খবৰ লওঁ অলপমান ইয়াতে মানে কি ফেচিলিটি পাব আপোনালোকৰ ইয়াত আহিলে এনে ইয়াতে আপোনালোকে যদি আহে এয়া আমাৰ বনাই আছো এখন বাৰ্মাৰ ব্ৰিজ তো বেলেগ লৈ ভাল হ'ব এখন বাৰ্মাৰ ব্ৰিজ বনাই আছো এই বাৰ্মাৰ ব্ৰিজত উঠিব পাৰিব ওকে আৰু ইফালে ওপৰৰ ফালে আছে আমাৰ জিপ লাইন এয়া অসমৰ লংগেষ্ট জিপ লাইন হয় আৰু নৰ্থ ইষ্টৰ সেকেন্ড লংগেষ্ট মানে অসমৰ ভিতৰত আটাইতকৈ দীঘল এডাল জিপ লাইন অসমৰ ভিতৰত আটাইতকৈ দীঘল প্ৰায় আপোনাৰ 800 মিটাৰ আছে আৰু এইখন হ'ব বাৰ্মাৰ ব্ৰিজ ইয়াৰ লগত মানে সম্পূৰ্ণ হোৱা নাই লাহে কৰি আছো মানে কালি পৰহিলে কমপ্লিট হৈ যাব আৰু ইয়াৰ লগতে আৰু এখন বাৰ্মাৰ ব্ৰিজ থাকিব দুখন বাৰ্মাৰ ব্ৰিজ থাকিব আৰু ইফালে ওপৰৰ ফালে থাকিব আপোনাৰ নেট ক্লাইম্বিং আছে তাতে টায়াৰ ক্লাইম্বিং থাকিব ওকে আৰু তাতে আমাৰ নাইট ষ্টে থাকিব ওকে আৰু কি ফেচিলিটি পাব ইয়াত ফেচিলিটি বুলি ক'লে বিশেষ মানে এইখিনি ইয়াতে এডভেঞ্চাৰৰ নামত 4টা এক্টিভিটি কৰিব পাৰিব প্লাছ তাতে নাইট ষ্টে কৰিব পাৰিব তাতে বনফায়াৰ থাকিব নাইট ষ্টে পেকেজটো এনে কেনেকুৱা প্ৰাইচ ডিটেইলছটো আমি এতিয়ালৈকে মানে ফাইনেল কৰা নাই মানে উইথ এডভেঞ্চাৰ মানে আমি সেইটো এটা হিচাপ কৰি চাব লাগিব মানে কিমান দিলে আমাৰ মানে সুবিধা হয় সেইটো আমি নেক্সট উইকত এইটো জনাই দিম আৰু মানে বাজেটটো এতিয়ালৈকে কৰা হোৱা নাই আৰু সেই নাইট ষ্টেৰ লগত মানে এই চাইডে যিকেইটা এডভেঞ্চাৰ আছে সেইকেইটা ইনক্লুড হ'ব লগত ডিনাৰ থাকিব ব্ৰেকফাষ্ট থাকিব আৰু যদি বিচাৰে আমি লাঞ্চৰো ব্যৱস্থা কৰি দিম সেইটো কিন্তু এক্সট্ৰা পে' হ'ব আৰু লগতে আমি আজি এই তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং সাঁতুৰি পাৰ হ'বলৈ মন
আঁকি আঁকি যাওঁ